প্ৰিয় দৰ্শকসকল, মই আজি সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে তেওঁলোকৰ অভিভাৱকসকলকো জনাবলৈ বিচাৰিছোঁ যে দ্য বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম বা চমুকৈ চেবাই 2021 আৰু 22 বৰ্ষটোৰ বাবে অৰ্থাৎ এই চলিত বছৰটোৰ বাবে নৱম আৰু দশম মানৰ এক নতুন পৰীক্ষাৰ ব্যৱস্থা ঘোষণা কৰিছে আৰু সেই নতুন পৰীক্ষা ব্যৱস্থাত কি আছে তাৰে নটিচ এখন মোৰ হাততো পৰিছে। চেবা হ'ল আমাৰ ৰাজ্যখনৰ হাইস্কুল আৰু হাই মাদ্ৰাছাবোৰত এক উন্নত মানদণ্ড সম্পন্ন শিক্ষা প্ৰদানৰ বাবে বিভিন্ন পাঠ্যক্ৰম প্ৰস্তুত কৰা, সিলেবাছ নিৰ্ধাৰণ কৰা, পাঠ্যপুথি প্ৰস্তুত কৰা নাইবা পাঠ্যপুথি প্ৰস্তুতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সুপৰামৰ্শ দিয়া, মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা, পৰিচালনা কৰা, ফলাফল ঘোষণা কৰা আৰু ফলাফলৰ শেষত প্ৰতিগৰাকী শিক্ষাৰ্থীক একোখনকৈ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট প্ৰদান কৰা এক বৃহৎ কৰ্তৃপক্ষ। কিন্তু যোৱা বছৰলৈকে সেৱা কৰ্তৃপক্ষৰ ওচৰত মেট্ৰিক পৰীক্ষাৰ বাহিৰে নৱম আৰু দশম মানৰ কোনো পৰীক্ষাৰ নম্বৰ সেৱাৰ ওচৰত সংৰক্ষিত নাছিল নাইবা তেনেকুৱা নম্বৰ সংৰক্ষণৰ কোনো ব্যৱস্থা নাছিল। সেইকাৰণে যোৱা বছৰ কোভিডৰ যি ভয়াৱহ পৰিস্থিতিত মেট্ৰিক পৰীক্ষা বাতিল হ'ল আৰু সেই বাতিল হোৱাৰ পিছত পৰীক্ষা অনুষ্ঠিত নকৰাকৈ ফলাফল ঘোষণা কৰিবলগীয়া হোৱাত সেৱা কৰ্তৃপক্ষ এক বৃহৎ সমস্যাৰ সন্মুখীন হৈছিল। আপোনালোক সকলোৱে জানে বিদ্যালয়বিলাকে নিজৰ নিজৰ হাতত মজুত থকা নম্বৰ সেৱাক যোগান ধৰিবলগীয়া হৈছিল। ইয়াৰ ফলত কেনেধৰণৰ এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছিল এই সকলোবিলাক বিভিন্ন সংবাদ মাধ্যমত আপোনালোকেও শুনিছে, ময়ো শুনিছোঁ। আৰু ইয়াৰ পিছত ভৱিষ্যতে যাতে তেনেকুৱা কোনো সমস্যাৰ সৃষ্টি হ'ব নোৱাৰে তাৰ কাৰণে সেৱাই এই বছৰৰ পৰা এক নতুন পৰীক্ষা পদ্ধতি ঘোষণা কৰিছে। এই ঘোষণা অনুসৰি 9 আৰু 10ৰ গোটেই বছৰটোত যিকেইটা পৰীক্ষা অনুষ্ঠিত হ'ব এই পৰীক্ষাবিলাকৰ নম্বৰ সেৱাৰ পৰ্টেলত জমা দিব লাগিব। অৰ্থাৎ 9 আৰু 10ৰ গোটেই বছৰটোত যি পৰীক্ষা অনুষ্ঠিত হ'ব এই পৰীক্ষাবিলাকৰ নম্বৰ আৰু বছৰৰ শেষত যিটো ফাইনেল পৰীক্ষা হ'ব অৰ্থাৎ 9ৰ বাবে হ'ব এনুৱেল পৰীক্ষা আৰু 10ৰ বাবে মেট্ৰিক পৰীক্ষাৰ আগে আগে যিটো প্ৰি বৰ্ড পৰীক্ষা হয় সেই পৰীক্ষাৰ ফলাফল সেৱা কৰ্তৃপক্ষৰ ওচৰত অনলাইন যোগে জমা দিব লাগিব। এতিয়া কি আছে এই নতুন পৰীক্ষা ব্যৱস্থাত আপোনালোকে চাওক। পৰীক্ষাৰ এই নতুন ব্যৱস্থাটোত বছৰটোত মুঠতে 4টা পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। প্ৰথমটো হ'ল ইউনিট টেষ্ট 1, 50 মাৰ্কছৰ পৰীক্ষা হ'ব। তাৰপিছতে হাফ ইয়াৰলি পৰীক্ষা হ'ব 100 মাৰ্কছৰ। তৃতীয়টো পৰীক্ষা ইউনিট টেষ্ট 2, এইটো 50 মাৰ্কছৰ পৰীক্ষা হ'ব। আৰু বছৰৰ শেষত 9ৰ বাবে হ'ব এনুৱেল পৰীক্ষা 100 মাৰ্কছৰ আৰু 10ৰ বাবে হ'ব প্ৰি বৰ্ড পৰীক্ষা 100 মাৰ্কছৰ। এতিয়া আহিছোঁ ৰিজাল্টৰ কথালৈ। ৰিজাল্ট কেনেকৈ দিয়া হ'ব? ক্লাছ 9ৰ এনুৱেল আৰু 10ৰ প্ৰি বৰ্ড পৰীক্ষাৰ ৰিজাল্ট দুটা ইউনিট টেষ্ট, হাফ ইয়াৰলি আৰু এনুৱেল বা প্ৰি বৰ্ড এই আটাইকেইটা পৰীক্ষাত ষ্টুডেণ্ট এজনে যিমান নম্বৰ পাব তাৰ ভিত্তিতে এই ৰিজাল্ট নিৰ্ণয় কৰা হ'ব। এই ক্ষেত্ৰত অৱশ্যে প্ৰেক্টিকেল বা এছাইনমেণ্ট থকা আৰু নথকা ছাবজেক্টবোৰৰ বাবে নিয়মটো অলপ পৃথক হ'ব। প্ৰেক্টিকেল বা এছাইনমেণ্ট থকা ছাবজেক্টবোৰ জাননীখন মতে হ'ল ইংলিছ, মেথমেটিক্স, ছায়েন্স, ছ'চিয়েল ছায়েন্স, এডভান্স মেথমেটিক্স এণ্ড জিঅ'গ্ৰাফী। অৰ্থাৎ এই 6টা ছাবজেক্টৰ প্ৰতিটো পৰীক্ষাতে প্ৰেক্টিকেল বা এছাইনমেণ্টৰ বাবে সুকীয়াকৈ মাৰ্কছ থাকিব, যাক ইণ্টাৰনেল এছেছমেণ্ট বুলি কোৱা হ'ব। এই ক্ষেত্ৰত ইউনিট টেষ্ট দুয়োটাতে থকা মুঠ 50 মাৰ্কছৰ থিয়ৰীত থাকিব 45 মাৰ্কছ আৰু ইণ্টাৰনেল এছেছমেণ্টত থাকিব 5 মাৰ্কছ।
আনহাতে হাফ ইয়াৰলি আৰু এনুৱেল বা প্ৰি বৰ্ড এই দুয়োটা পৰীক্ষাতে থকা মুঠ 100 মাৰ্কছৰ ভিতৰত থিয়ৰীত থাকিব 90 মাৰ্কছ আৰু ইণ্টাৰনেল এছেছমেণ্টত থাকিব 10 মাৰ্কছকৈ। এতিয়া আমি চাওঁ এনুৱেল বা প্ৰি বৰ্ড পৰীক্ষাৰ ৰিজাল্টৰ বাবে কোনটো পৰীক্ষাৰ পৰা কিমান পাৰ্চেণ্ট মাৰ্কছ নিয়া হ'ব। এই ক্ষেত্ৰত প্ৰেক্টিকেল থকা ছাবজেক্টবোৰৰ ইউনিট টেষ্ট 1 আৰু 2ৰ মাৰ্কছৰ পৰা 10%, হাফ ইয়াৰলিৰ মাৰ্কছৰ পৰা 40% আৰু এনুৱেল বা প্ৰি বৰ্ড পৰীক্ষাৰ মাৰ্কছৰ পৰা 50% লৈ ৰিজাল্ট নিৰ্ধাৰণ কৰা হ'ব। কিন্তু প্ৰেক্টিকেল নথকা ছাবজেক্ট যেনে ধৰা অসমীয়া বা আন কোনো MIL আদিৰ বাবে ইউনিট টেষ্ট দুটাৰ পৰা 20%, হাফ ইয়াৰলিৰ মাৰ্কছৰ পৰা 30% আৰু এনুৱেল বা প্ৰি বৰ্ড পৰীক্ষাত পোৱা মাৰ্কছৰ পৰা 50% লৈ ৰিজাল্ট উলিওৱা হ'ব।